আজি এখন ধুনীয়া ৰিজৰ্টত আপোনালোকক লৈ যাম। ৰিজৰ্টখন শুনিছোঁ পাহাৰৰ লগতে আছে লাগি। সেইয়া দেখিছে নহয় সেইখন ৰিজৰ্টত আমি যাম। তো এইখন এখন নদী, এই নদীখন পাৰ হৈ আমি ৰিজৰ্টখনলৈকে যাব লাগিব। এতিয়াতো বৰ্তমান পানী নাই, তো মাজে মাজে আহে। তো নদীটো পাৰ হৈ এয়া ৰিজৰ্টখনৰ গেটখন। এয়া ৰিজৰ্টখনৰ ভিতৰত সোমাই দেখিলোঁ ইমান ধুনীয়াকৈ বস্তুবিলাক মেইনটেইন কৰি ৰাখিছে। এয়া ৰিজৰ্টখনৰ ৰিচিপশ্যন। তো এয়া ৰিজৰ্টখন আপোনালোকক দেখাই দিছোঁ। ৰিজৰ্টখনৰ নাম হৈছে ৰাইনো ইক' ৰিজৰ্ট। ৰিজৰ্টখনৰ পিছপিনে কটেজবিলাক আছে। কটেজবিলাক চাংঘৰ ষ্টাইলত বনাইছে। তো ইয়াতে থাকি নিশ্চয় ভালেই লাগিব। তো আজি আমি থাকিম। তাৰ পৰা এটা আপোনালোকক ভিউ দেখাই দিছোঁ। আহকচোন এয়া কটেজখন চাওঁ। কটেজৰ ভিতৰত এক চাইডে খিৰিকী আছে, খিৰিকীৰ পিনেও ভিউ। আৰু ইয়াতে বহুত ফেচিলিটিও আছে, এক্টিভিটিৰ ফেচিলিটিও আছে। তো আমি অলপ দেৰিকৈ চাম, আপোনালোকক দেখাম। এতিয়া আমি সেই পাহাৰখনৰ ওপৰলৈকে অলপ উঠি যাম। ইয়াৰ পৰা ৰিজৰ্টখন ইমান ধুনীয়া লাগিছে। ৰিজৰ্টখনৰ ওচৰত এখন বাগানো আছে, চাহ বাগান। তো ইয়াতে বহু সময় থাকি ৰিজৰ্টখনৰ ওচৰত এখন পাৰ্কো আছে। তো সেই পাৰ্কখনলৈকে আমি এতিয়া গৈ আছোঁ। ইয়াত থকা পাৰ্কখনো বহুত ধুনীয়া হয়, বহুত ধুনীয়াকৈ সজাই মেলি ৰাখিছে। তো ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকেও গেমছবিলাকো খেলিব পাৰে। এনেকৈ বহুত সময় ৰৈ ইয়াতে বহি ভাবিলোঁ এতিয়া গাড়ীখন পাৰ্কিং কৰি লাগেজবিলাক লৈ যাম। তো এইখন ৰিজৰ্টত আপোনালোকেও আহিব পাৰে।